ইউপিপিএলে 40টা সমষ্টিত আমি খেলিম। এতিয়া বিজেপিয়ে কিমান খেলে, ইউপিএফে কিমান খেলে তেওঁলোকে সিদ্ধান্ত ল'ব। আমাৰ সিদ্ধান্ত একেবাৰে স্পষ্ট, আমি 40টা সমষ্টিত খেলিম। 30টাতকৈ বেছি আসন লৈ পেলাই আমি অকলে চৰকাৰ গঠন কৰিম। সম্পূৰ্ণভাৱে সফল হৈছে। আজি আমি পৰ্বতজোৰা আমাৰ ডিষ্ট্ৰিক্ট কমিটি আছে ইউপিপিএলৰ, আৰু আমাৰ পৰ্বতজোৰা ডিষ্ট্ৰিক্ট কমিটিৰ অন্তৰ্গত 93টা আমাৰ বুথ কমিটি আছে আৰু 10টা আমাৰ প্ৰাইমাৰী কমিটি আছে। 93টা বুথ কমিটিৰ সকলো বুথ কৰ্মীসকলক আজি মাতি অনা হৈছে। ইয়াত আমি এটা কৰ্মশালা আমি কৰিছোঁ যে যিহেতু ভোটৰ যুদ্ধত আমি নামি যাব লাগে, ভোট আমি কেনেকৈ আমি আগবাঢ়ি লৈ যাওঁ, ভোটত আমি কেনেকৈ কাম কৰিম, ৰাইজৰ মাজত কেনেকৈ যাব, ইয়াৰে এটা আমি আখৰা আজি আমি লৈ লৈছোঁ। ইমান ধুনীয়া সবাই ইয়াৰ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আমাৰ 3000 ভোট কৰ্মী আজি উপস্থিত হ'ল আৰু ব্ৰিটিছে বাকী ৰাইজ স্বতঃস্ফূৰ্তভাৱে এতিয়া ইউপিপিএল দলক সহায় কৰি আছে। আমি এতিয়ালৈকে কোকৰাঝাৰ জিলাত যিমান আমাৰ পৰিচিত সমষ্টি আছে সকলো সমষ্টিতে আমি কৰিলোঁ। আজি আমাৰ পৰ্বতজোৰা আমি শেষ হয়, ইয়াৰ পিছত আকৌ আমি এটামান বজাৰ আমি আকৌ বাওকুমা কৰিম। তো পৰ্বতজোৰা যিটো পৰিৱেশ আমি দেখিছোঁ, আমাৰ ভোট কৰ্মীসকলৰ যিটো সদিচ্ছা, তেওঁলোকৰ যিটো উৎসাহ, যথেষ্ট আমি ক'ব পাৰোঁ যে পৰ্বতজোৰা এইবাৰ আমাৰ দখলত আহিব। এটা শ্লোগান আমি কৰিছোঁ, পৰ্বতজোৰা এইবাৰ ইউপিপিএলৰ পৰ্বতজোৰা হ'ব। বিজেপিয়ে নিজাববীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰিব বুলি কৈছে, হ'ব নাই, কেনেধৰণৰ পৰিস্থিতি হ'ব? আমাৰ কথাটো স্পষ্ট, ইউপিপিএলে 40টা সমষ্টিত আমি খেলিম। এতিয়া বিজেপিয়ে কিমান খেলে, ইউপিএফে কিমান খেলে তেওঁলোকে সিদ্ধান্ত ল'ব। আমাৰ সিদ্ধান্ত একেবাৰে স্পষ্ট, আমি 40টা সমষ্টিত খেলিম। 30টাতকৈ বেছি আসন লৈ পেলাই আমি অকলে চৰকাৰ গঠন কৰিম। মই ভাবোঁ ইয়াত জটিলতা একো নাই। তাৰমানে কি আজিলৈকে আমাৰ মানে বিটিচিৰ যিটো চৰকাৰ ডিচেম্বৰলৈকে আছে নহয় জানো, ডিচেম্বৰলৈকে আমি বিজেপি আৰু ইউপিপিৰ লগত একেলগে আমি চৰকাৰ চলাইছে। কমলগড় ডাঙৰীয়া কেন্দ্ৰীয়ত আমি 2টা MP আছে, কেন্দ্ৰীয়ক আমি ছাপোৰ্ট কৰি আছোঁ। আমাৰ অসমত আমি একেলগে আমাৰ বিধায়কসকলে ছাপোৰ্ট কৰি আছে। এতিয়ালৈকে বিজেপিয়ে ইউপিপিৰ লগত আমি NDA সদস্য হিচাপে আছোঁ। সেইকাৰণে এই কথাটো ওলাইছে। তো যেতিয়া আগন্তুক যিটো বিটিচি নিৰ্বাচন, সেই নিৰ্বাচনত আমি অকলে খেলিম, তেওঁলোকে কৈছে নিজাববীয়াকৈ খেলিব, তাত কোনো গণ্ডগোল নাই। আমাৰ হিচাপটো একে, তেওঁলোকৰ হিচাপটো একে। আমাৰ কথাটো হ'ল বিটিচি 35 লক্ষ জনসাধাৰণৰ প্ৰতি আমাৰ ইউপিপিএল দলৰ দায়বদ্ধতা আছে। আমাৰ দল এইখন ভূমিতে জন্ম হোৱা, আমাৰ এই ভূমিৰ প্ৰতি এটা দায়বদ্ধতা আছে। এই ভূমিত শান্তি স্থাপন কৰা দল হিচাপে ইউপিপিএলে কাম কৰি আছে, ৰাইজে বুজি পাইছে। সকলো জাতি জনগোষ্ঠীৰ মাজত এক হওঁতে সমন্বয় আমাৰ মাজত আমি গঢ়ি তোলাৰ কাৰণে আমি প্ৰচেষ্টা চলাইছোঁ। ৰাইজে দেখা পাইছে শান্তি সম্প্ৰীতি প্ৰগতি আমাৰ মূল লক্ষ্য। গতিকে আমি ভাবোঁ 35 লক্ষ জনসাধাৰণে এইবাৰ ইউপিপিএলক সহায় কৰিব আৰু ইউপিপিএলক চৰকাৰ গঠন কৰিবৰ কাৰণে আমাক যথেষ্ট সহায় কৰিব। যিহেতু ইউপিপিএল আৰু বিজেপিয়ে যদি বেলেগকৈ নিৰ্বাচন খেলে তেনে লাভৱান কোন হ'ব? লাভৱান ইউপিপিএলৰ, বেলেগ বেলেগ চবকে আমি খেলিব দিছোঁ। আমাৰ লাভটো আমি দেখিছোঁ, ইউপিপিএল অকলে আমি খেলিম, লাভ আমাৰে হ'ব, আমাৰ চৰকাৰ আমি গঠন কৰিম। কাৰণ BPF 15টা বছৰ BPFক ৰাইজে দেখা পাইছে। 15টা বছৰৰ BPFৰ মাৰাকাটা ৰাজনীতি আমি দেখিলোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি তেওঁলোকে কৰিলে। এই সংঘাতটো নিৰাময় কৰি পেলাই শান্তি অনাৰ ক্ষেত্ৰত কোনে কৰিলে? ইউপিপিএল। 5টা বছৰৰ যিটো আমি যিটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো 5টা বছৰৰ যিটো আমাৰ যিটো পাৰফৰ্মেঞ্চ ৰাইজে দেখা পাইছে। ইয়াৰ শান্তি সম্প্ৰীতি সকলো জাতি জনগোষ্ঠীৰ মাজত আমি একবদ্ধভাৱে কাম কৰি আছোঁ। আজিৰ তাৰিখতো কোনো দাঙ্গা হাংগামা নাই, কাৰো লগত কোনো দাঙ্গা হাংগামা নাই, শান্তিৰে আমি জীয়াই আছোঁ। গতিকে সকলোৰে উন্নতি, সকলো জাতি জনগোষ্ঠীয়ে সমমৰ্যাদা দি পেলাই কাম কৰা হ'ল ইউপিপিএল আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত। গতিকে আমাৰ কথাটো স্পষ্ট, ইউপিপিএল এই ভূমিতে জন্ম হয়, ইউপিপিএল এই ভূমিৰ সকলো জাতি জনগোষ্ঠীৰ প্ৰতি দায়বদ্ধতা আছে। গতিকে আমি আশাবাদী যে ৰাইজে ইউপিপিএল দলক সহায় কৰিব আৰু ইউপিপিএলে ইয়াৰ চৰকাৰ গঠন কৰিব। শান্তি অনাৰ ক্ষেত্ৰত বিজেপি দল হিচাপে তেওঁলোকে সহায় কৰিছে। নৰেন্দ্ৰ মোদীয়ে সহায় নকৰিলে, অমিত শ্বাহ সহায় নকৰিলে এই অঞ্চলত কেনেকৈ শান্তি আহিব? চুক্তি কাৰ দ্বাৰা হৈছে? চৰকাৰৰ লগত।
আন্দোলন কৰিছে আমাৰ UPPL দলত থকা যিমান নেতাসকল আছে বিটিআৰ অঞ্চলৰ ৰাইজে আন্দোলন কৰিছে আন্দোলন কৰাৰ পিছৰে আলোচনা কৰাৰ পিছতহে আমাৰ আজি মানে চুক্তিটো হৈ গ'ল তো গতিকে আমি আন্দোলনকাৰীসকলে যদি শান্তি চুক্তি যদি আবদ্ধ নহয় চৰকাৰে একো কৰিব নোৱাৰে তো গতিকে মূল আমাৰ অংশীদাৰ হ'ল আমাৰ BTC বাকী ৰাইজে শান্তি বিচাৰিছিল শান্তি চুক্তিবদ্ধ হ'ল শান্তিৰে আমি এতিয়া জীয়াই আছো UPPL এই অঞ্চলৰে দল গতিকে ৰাইজে আঁকোৱালি ল'ব